নমস্কাৰ বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক গুজৰাটী চিলাই কেনেকৈ কৰে অলপ দেখাইছিলোঁ। আজি ছেকেণ্ড পাৰ্টটোলৈ আহিছোঁ আৰু এনেকৈ আপোনালোকে সূতাডাল প্ৰথমতে ভৰাই ল'ব কোনোবা এটা চুকৰ পৰা। তাৰপিছত এনেকৈ চাওক বেজিটো ভৰাই পিনি ঠিক এনেদৰে যিটো ছেকেণ্ড টাইম সূতা লগাইছোঁ এইটো মই হালধীয়া লৈছোঁ যাতে আপোনালোকে বুজি পায়। তাৰ ওপৰেদি পাৰ কৰাই পিনি আকৌ সূতাডালত তলেদি পাৰ কৰাই দিব। এনেকৈ পাৰ কৰাই দিলে তাৰপিছত এইটো দেখিছে আগৰটো পাৰ হৈ গ'ল। এতিয়া আমি এইটো বাওঁ ছাইডলৈ নিম। এইডাল দেখিছে সূতাডালক মানে এইবাৰ তলেদি নিম। আগৰবাৰ ইয়াৰ আগতে ধৰক সূতাডালৰ ওপৰেদি আহিছিলে, এতিয়া এইটো তলেদি হ'ব। মানে সূতাডাল এবাৰ ওপৰ এবাৰ তল হ'ব লাগিব, তেতিয়াহে আপোনাৰ গাঁঠিটো লাগি থাকিব, নহ'লে আপোনাৰ গাঁঠিটো খুলি যোৱাৰ সম্ভাৱনা আছে। সেইটো কাৰণে মই প্ৰথমবাৰ পিংক সূতাটো তলেদি আনিছিলোঁ। এতিয়া প্ৰথমবাৰ পিংক সূতাটো ওপৰেদি আনিছিলোঁ, এতিয়া পিংক সূতাটো তলেদি নিছোঁ। আকৌ এইবাৰ তলেদি পাৰ কৰাইছোঁ। এনেকৈ তলেদি আপোনালোকে পাৰ কৰাই ল'ব। দেখিছে এনেকৈ তলেদি পাৰ কৰাই ল'ব। এতিয়া চাওক দেই, এতিয়া আপুনি কি কৰিব, এই চুকটো আছিলে যে এই চুকটোৰ ফালেদি এনেকৈ পাৰ কৰাই দিব। এই চুকটোৱেদি এনেকৈ পাৰ কৰাই পিনি দেখিছে এনেকৈ চুকটোৱেদি পাৰ কৰাই দিব। অকণমান যদি সূতাডাল টাপ খাইছে আপোনালোকে বেজিটোৱে ঢিলা কৰি ল'ব। তাৰপিছত আকৌ এনেকৈ জুতি দিব। জুতি পিনি এবাৰ ওপৰ এবাৰ তল কৰি পিনি চুকে আপোনালোকে কৰি যাব। মানে আগতে যিখিনি বক্স আমি বনাই থৈছিলোঁ সেই বক্সখিনিৰ ভিতৰতে এই সূতাটো বনাই পিনি কমপ্লিট কৰি দিব লাগিব। আৰু যিটো বক্স মই আপোনালোকক দেখাইছিলোঁ সেই বক্সখিনি আপোনালোকে সৰু কৰিব পাৰে। মই আপোনালোকক অকল মানে দেখাবৰ কাৰণে বক্সখিনি অকণমান ডাঙৰ কৰি দেখালোঁ। আপোনালোকে সৰু কৰি বনাব, তেতিয়া মানে মাজৰ গেপটো নাথাকে, আৰু মাজৰ গেপটো নাথাকিলে দেখিবলৈ আৰু ধুনীয়া লাগে। এয়া চাওক দেখিছে, এবাৰ ওপৰ এবাৰ তল কৰি আনিছোঁ যাতে মানে সূতাখিনি ভাল দেখে, নহ'লে ইয়াৰ যিটো গাঁঠি হয় নাথাকিব। এতিয়া দেখিছে এইটো আমাৰ প্ৰথম বক্সটো বনি গ'ল। হালধীয়া যিখিনি সূতা আছে আপোনালোকে চাব, এই হালধীয়া সূতাটো যেতিয়া কমপ্লিট হৈ গৈছে এইটো কেনেকুৱা লাগিছে। এতিয়া মই আপোনালোকক আৰু এটা কৰি দেখাইছোঁ, ৰ'ব কেনেকৈ। এই প্ৰথমটোতো আমাৰ হৈ গ'ল, তাৰপিছত তাৰ পৰা এনেকৈ ওপৰলৈ নিলোঁ, বাওঁ ছাইডে নিলোঁ, আকৌ এতিয়া বাওঁ ছাইডৰ পৰা আকৌ এইটো দেখিছে পাক মাৰি আনিলোঁ। এতিয়া আকৌ এইফালে নিম, ওপৰলৈ লৈ যাম। এতিয়া এইটো ইয়াৰ তলেদি এনেকৈ ভৰাম, সূতা দুইডালৰ তলেদি সুৰাই এনেকৈ টানি দিছোঁ। আকৌ এইটো তলেদি ভৰাই দিব। এতিয়া চাওক এই বক্সটোত মই কি কৰিছোঁ, এই হালধীয়া সূতাডাল পিংক সূতাডালৰ এবাৰ ওপৰেদি নিছোঁ আৰু এইবাৰ তলেদি পাৰ কৰাই নিছোঁ। আৰু তাৰপিছত এতিয়া মই বাওঁহাতে নিম, এনেকৈ বাওঁহাতে নিলোঁ। এয়া তাৰপিছত আকৌ এই চুকটো আছে ইয়াত এটা ছাইডে বেজিটো ভৰাই দিলোঁ। তাৰপিছত এই যে বক্সটো আছে এইটো কমপ্লিট কৰিবলৈ হ'লে মই ইয়াক য়েল্ল' সূতাডালৰ ওপৰেদি আনিলোঁ এইবাৰ। তাৰপিছত আকৌ এনেকৈ চুকটোত ভৰাই দিছোঁ যাতে সূতাডাল লাগি ধৰে, জইন হৈ নাযায় এইখিনিৰ লগত। দেখিছে ওচৰৰ পৰা, হয়তো আপোনালোকে ধৰিব পাৰিছে কেনেকুৱা লাগিছে। এতিয়া এইটো অকল এই পিংকটোৱেদি তলেদি পাৰ কৰাই দিছোঁ। আকৌ এই চুকটোত এনেকৈ ভৰাম, দেখিছে এনেকৈ ভৰাই দিছোঁ। তাৰপিছত এই যে পিংকটো আছে এবাৰ ওপৰ, হালধীয়াটো এবাৰ ওপৰ কৰিম, এবাৰ হালধীয়াটো তল কৰিম, আৰু তাৰপিছত এনেকৈ পিংক সূতাডালক তলেদি পাৰ কৰাম। এইটো দেখিছে আৰু এটা বক্স বনি গ'ল, দুটা বক্স আমাৰ হৈ গৈছে। তাৰপিছত মই আকৌ দেখাইছোঁ এনেকৈ কৰিব। এই বস্তুটো আচলতে আপোনালোকে কৰিবলৈ হ'লে এবাৰ ওপৰ এবাৰ তল কৰিব, মানে সূতাখিনি এবাৰ যাতে ওপৰত থাকে এবাৰ যাতে তলত থাকে, একে সমান থাকিলে সূতাখিনি নহ'ব, সেইটো আপোনালোকে মনত ৰাখিব। আৰু এনেকৈ কৰি গ'লে আপোনালোকৰ চিলাইটো কমপ্লিট হৈ যাব।
এতিয়া আহি আমি এই ষ্টাৰ্টিং পইণ্টটো পাইছিলোঁ, য'ৰ পৰা হালধীয়া সূতাডাল ভৰাইছিলোঁ, ঠিক এই চুকটোৰ পৰা আমি ভৰাইছিলোঁ। এতিয়া এই চুকটোত আপোনালোকে কেনেকৈ এই কমপ্লিট কৰিব সেইটো চাই লওক। এতিয়া কি হ'ল, একেই আগৰবোৰ কৰা নিচিনাকৈ আপোনালোকে সূতাটো ভৰাই দিব। ভৰাই পিনি এনেকৈ মানে পিংক কালাৰ সূতাটো তলেদি ভৰাব। তাৰপিছত এই চুকটোত বেজীটো এনেকৈ ভৰাব। বেজীটো ভৰাই পিনি সূতাডাল টানি দিব আৰু এবাৰ এই হালধীয়া সূতাডাল ওপৰত পৰাকৈ কৰিব, এবাৰ তলত পৰাকৈ কৰিব আৰু যিটো চুকৰ পৰা আপোনালোকে আৰম্ভণি কৰিছিলে সেই চুকতে এই বেজীটো এনেকৈ তলফালে খুচি দিব। এইটো হৈ গ'ল, দেখিছে এক লাইন আমাৰ হৈ গ'ল। প্ৰথম লাইনটো যিটো বাহিৰৰ লাইন আছিলে সেইটো আমাৰ হৈ গ'ল। এতিয়া মই দেখাইছোঁ যে আপোনালোকে ভিতৰৰ লাইনটো কেনেকৈ কৰিব। এইটো বাহিৰৰ লাইনটো হৈ গ'লত দেখিছে, দেখিবলৈ ধুনীয়া লাগিছে। চাওক, এতিয়া ভিতৰৰ লাইনটো কৰিবলৈ হ'লে আপোনালোকে যিকোনো এটা চুকতে বেজীটো ভৰাব পাৰে। মই য'ত কৰিছিলোঁ সেই তাৰ ওচৰতে বেজীটো ভৰাইছোঁ। এনেকৈ ভৰাই পিনি আপোনালোকে এইটো ফালে জুতি যাব। হয়তো আপোনালোকে ওপৰ ফালেও কৰিব পাৰে, কিন্তু মই সোঁফালে কৰি আনিছোঁ। আৰু একেই প্ৰচেছটো একেই, এবাৰ ওপৰ কৰিব বেজীটো, এবাৰ তল কৰিব। সেনেকৈ কৰি আপোনালোকে গৈ থাকিব। সেনেকৈ কৰোঁতে এতিয়া আমি শেষৰ ফালে আহি গ'লোঁ। একেবাৰে ষ্টাৰ্টিং পইণ্ট য'ত আছিলে ত'ত আহি গ'ল। ষ্টাৰ্টিং পইণ্টটো আমি একেভাগেই সামৰণি মাৰিম। এতিয়া এবাৰ সূতাডাল তলফালে পাৰ কৰাই দি আনিছিলোঁ। এতিয়া এডাল ওপৰতহে থাকিব আৰু এইফালে তলফালে দি বেজীটো ভৰাই দিম আৰু ইয়াতে আমাৰ এইটো চিলাই কমপ্লিট হৈ গ'ল। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। নমস্কাৰ।